নমস্কাৰ বন্ধু বান্ধৱীসকল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া গদ্য সাহিত্যৰ দূৰ ক প্ৰশ্ন। ভূমিস্খলনে এখন সমাজৰ ওপৰত পেলোৱা সুদূৰ প্ৰসাৰী প্ৰভাৱৰ বিষয়ে লিখক। উত্তৰটো আৰম্ভণি এনেদৰে দিব। প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিস্খলন এক গুৰুত্বপূৰ্ণ কিন্তু তুলনামূলকভাৱে কম আলোচিত সমস্যা। পাহাৰীয়া আৰু ঢালুৱা অঞ্চলত অধিক দেখা পোৱা এই দুৰ্যোগ প্ৰধানকৈ অধিক বৰষুণ, ভূমিকম্পন, বন উজাৰণ, তামোচিত নিৰ্মাণ কাৰ্য আৰু ভূগঠনৰ দুৰ্বলতাৰ ফলত সংঘটিত হয়। ভূমিস্খলন এক মুহূৰ্ততে সংঘটিত হ'লেও ইয়াৰ প্ৰভাৱ দীৰ্ঘকালীন আৰু বহুমাত্ৰিক। ই কেৱল ভৌতিক ক্ষতিতে সীমাবদ্ধ নাথাকে, বৰং সামাজিক, অৰ্থনৈতিক, মানসিক আৰু পৰিৱেশীয় ক্ষেত্ৰসমূহতো গভীৰ প্ৰভাৱ পেলায়। সেইবাবে ভূমিস্খলনে এখন সমাজৰ ওপৰত পেলোৱা প্ৰভাৱসমূহ সুদূৰ প্ৰসাৰী বুলি কোৱা হয়। প্ৰথমতে, ভূমিস্খলনে মানৱ জীৱনৰ ওপৰত প্ৰত্যক্ষ আৰু ভয়ংকৰ প্ৰভাৱ পেলায়। বহু ক্ষেত্ৰত এই দুৰ্যোগৰ ফলত তাৎক্ষণিকভাৱে লোকৰ মৃত্যু ঘটে বা বহু লোক আহত হয়। পৰিয়ালসমূহ নিজৰ প্ৰিয়জনক হেৰুৱাবলগীয়া হয়, যিয়ে সামাজিক বন্ধন আৰু পৰিয়ালৰ গাঁথনিত গভীৰ আঘাত হানে। জীৱন হানিৰ লগতে বহু লোকে গৃহহীন হৈ পৰে, যাৰ ফলত সমাজত বাস্তুচ্যুতি আৰু সামাজিক অস্থিৰতা বৃদ্ধি পায়। দ্বিতীয়তে, ভূমিস্খলনে অৰ্থনৈতিক দিশত গভীৰ প্ৰভাৱ পেলায়। বাসগৃহ, কৃষিভূমি, পথ, দলং, বিদ্যালয়, চিকিৎসালয় আদি ধ্বংস হোৱাৰ ফলত সমাজৰ অৰ্থনৈতিক ভিত্তি দুৰ্বল হৈ পৰে। বিশেষকৈ গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চলত কৃষি আৰু সংলগ্ন জীৱিকাৰ ওপৰত নিৰ্ভৰশীল লোকসকল অধিক ক্ষতিগ্ৰস্ত হয়। উৰ্বৰ মাটি ধ্বংস হোৱাত কৃষি উৎপাদন হ্ৰাস পায়, যাৰ ফলত খাদ্য সংকট আৰু দৰিদ্ৰতা বৃদ্ধি পায়। পুনৰ নিৰ্মাণৰ বাবে চৰকাৰ আৰু সমাজক বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়, যিয়ে উন্নয়নমূলক কাৰ্যসূচীত বাধা সৃষ্টি কৰে। তৃতীয়তে, ভূমিস্খলনে সমাজৰ সামাজিক গাঁথনি আৰু দৈনন্দিন জীৱনত বিঘ্নি ঘটায়। বিদ্যালয় বন্ধ হৈ পৰে, শিক্ষাৰ ধাৰা ব্যাহত হয়, বহু শিক্ষাৰ্থী অধ্যয়নৰ পৰা বঞ্চিত হয়, যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱাত এক অঞ্চল আন অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ পৰে, যিয়ে বাণিজ্য, চিকিৎসা আৰু জৰুৰী সেৱা প্ৰদানত সমস্যা সৃষ্টি কৰে। ইয়াৰ ফলত সমাজৰ স্বাভাৱিক জীৱনধাৰা দীৰ্ঘদিন ধৰি ব্যাহত হয়। চতুৰ্থতে, ভূমিস্খলনে মানসিক আৰু মনোবৈজ্ঞানিক প্ৰভাৱো গভীৰভাৱে পেলায়। প্ৰিয়জনক হেৰুওৱা, গৃহহীনতা, জীৱিকাৰ অনিশ্চয়তা আৰু পুনৰ দুৰ্যোগৰ ভয়ৰ ফলত বহু লোকে মানসিক আঘাত, উদ্বেগ আৰু হতাশাত ভোগে। বিশেষকৈ শিশু, বৃদ্ধ আৰু মহিলা এই দিশত অধিক সংবেদনশীল। এই মানসিক প্ৰভাৱসমূহে সমাজত দীৰ্ঘকালীন সামাজিক সমস্যাৰ জন্ম দিব পাৰে। পঞ্চমতে, ভূমিস্খলনে পৰিৱেশীয় ভাৰসাম্য বিঘ্নিত কৰে। বৃহৎ পৰিমাণৰ মাটি খহি পৰাৰ ফলত বনভূমি ধ্বংস হয়, নদীৰ গতিপথ সলনি হয় আৰু জলাশয়সমূহত পলি মাটি জমা হয়। ইয়াৰ ফলত বানপানীৰ আশংকা বৃদ্ধি পায় আৰু জৈৱ বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হয়। পৰিৱেশৰ এই সমস্যাৰ জীৱনধাৰাৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ সমাজলৈ পুনৰ আহে। সামৰণি: ভূমিস্খলন এখন সমাজৰ বাবে কেৱল এটা তাৎক্ষণিক প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰং ই দীৰ্ঘম্যাদী সামাজিক আৰু অৰ্থনৈতিক সংকট, মানৱ জীৱনৰ ক্ষতি, অৰ্থনৈতিক দুৰ্বলতা, সামাজিক অস্থিৰতা, মানসিক আঘাত আৰু পৰিৱেশীয় ক্ষয় এই সকলোবোৰ মিলি ভূমিস্খলনৰ প্ৰভাৱক সুদূৰ প্ৰসাৰী কৰি তোলে। সেয়েহে বৈজ্ঞানিক ভূমি ব্যৱস্থাপনা, বন সংৰক্ষণ, আয়োজিত নিৰ্মাণ, নিয়ন্ত্ৰণ, আগতীয়া সতৰ্কতা ব্যৱস্থা, সামাজিক সচেতনতা বৃদ্ধি অতি আৱশ্যক। এইসমূহৰ জৰিয়তে ভূমিস্খলনৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰি সমাজৰ সুৰক্ষিত আৰু ঔদ্যোগিকৰণ নিশ্চিত কৰিব পাৰে। ধন্যবাদ।